तामुलपुराव PMAY-G बिथांखिनि न' होनायनि मुङाव गेनाखान्थि सोमजिनायनि अजद दैखांदों UPPLनि दैदेनगिरिया। गाहाय मन्थ्रि आवास बिथांखिनि न' होनायनि मुङाव GPC माधव राभानि दैदेननायाव गेनाखान्थि सोमजिनायनि गोख्रों अजद थिखांदों। तामुलपुरनि सकमारि, बरकफा बायदि गामियावबो मुलाम्फागिरिनिफ्राय 3-4 रोजा रां लानायनि गोख्रों अजद थिखांदों GPC माधव राभानि हेंथायै। अजद थिखांनाय बायदिब्ला PMAY-G बिथांखिनि सिङाव न' लुना होनायनि मोनसेबो खामानि मावजेनालासेनो मुलाम्फागिरिनिफ्राय गासै 3 किस्तिनि रांखौ दिहुनना जादों। मख'नो गोनांदि खामानि मावनाय बायदियै 3 किस्तियाव सरकारा रांखौ गथायना होयोब्लाबो GPC माधव राभानि खावलायनायाव गुबुननि न'खौ फट' सेबखांनानै रां दिहुननानै गोबां सरकारनि रां लुथिदों। लोगोसे न' लुनायनि मुङाव रां होआब्ला उननि किस्तिया हाबनाय नङा होननानै GPC माधव राभाया हुमखि होनायनिबो गोख्रों अजद थिखांदों। बेबायदिनो सोरनिबा मुङाव फैनाय न'खौ गुबुन सासेनो होनायनिबो माधव राभानि हेंथायै अजद थिखांबावदों। UPPL दोलोनि मोनसे माहारियारि आफादा नायबिजिरनानै बे गासैबो फोरमानफोरखौ सोराङाव लाबोदों। VCDCनि मासिगिरि TCLCC आरो खोन्दो जौगाखां बिबानगिरिखौ खोमसियाव दोननानै निखावरि मुलाम्फागिरिनिफ्राय रां बोखांदोंमोन GPC माधव राभाया। GPC माधव राभानि सायाव बिफानारि राहा लानांगौनि दाबि दैखांदों 2 नं तामुलपुरनि TCLCC आरो VCDCनि मासिगिरिया। प्रथमते मैं सांबादिक बंधुसकलक नमस्कार जनाइছোঁ, धन्यवाद जाचिছোঁ। मैं 28 नं गयबारी परिषदीय समष्टिर TCLCC चेयरमैन है। आमार याते तामुलपुर डेभेलपमेंट ब्लकर विभिन्न VCDCत विभिन्न समस्या देखा दिसे। मैं केতিয়াও भाबा नासिल जे आमार GPC सकले जे किछुमान काम BDOर अज्ञाते TCLCCर अज्ञाते काम करिब, किन्तु रिसेंट आमी एसप्ताह आगर परा किछुमान PMAY-Gर बेनिफिशियारिर घरे घरे गई बहुखिनि कथा आमी गम पाइছোঁ। ताते बहुत एलिगेशन करापशन बिलाक आहातो आमी देखिছোঁ बा आमाक अवगत कराइছে। गतिके এনেকুৱাকৈ এটা ডাঙৰ ঘটনা আমি যোৱাকালি গম পালোঁ, য'ত নেকি আমাৰ গয়বাৰী সমষ্টিৰে 2 তামুলপুৰ VCDCৰ অন্তৰ্গত বৰখপা গাঁৱত আৰু চকামাৰী গাঁৱত এনেকুৱাকৈ PMAY-Gৰ মানে যিটো কৰাপশ্যন এইবিলাক আমি দেখিছোঁ যে GPCয়ে নিজাববীয়াকৈ কিছুমান কামবিলাক কৰাটো আমাৰ পৰিলক্ষিত হৈছে। যে তেখেতে এনেকুৱা এটা কাম কৰিছে য'ত নেকি এটা ইটাও পৰা নাই, তাতে 3টা ইনষ্টলমেণ্ট ওলাই ফেলে মানে কৰাপশ্যন কৰাটো আমি দেখিছোঁ। আৰু বেনিফিচিয়াৰিৰ লগতো তেখেতসকলে হয়তো কিবা সম্পৰ্ক থাকিব পাৰে, সেইটো গম পোৱা নাই। মই কিন্তু ডাইৰেক্ট ক'ব বিচাৰোঁ এই কাম কাৰ্যবিলাক কিন্তু GPCৰ দ্বাৰাই হৈছে। গতিকে মই আজি তাৰিখত আমাৰ গয়বাৰী সমষ্টিৰ হয় আমাৰ বিভাগীয় কৰ্তৃপক্ষ, আমাৰ PNRD ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ সন্মানীয় ৰঞ্জিত দাস ডাঙৰীয়া, আমাৰ BTRৰ কাৰ্যবাহী সদস্য সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক মই অনুৰোধ জনাম যে ঠিক তেনেকুৱা কাম হৈ থাকিলে কিন্তু আমাৰ BTRৰ কোনো উন্নতিৰ দিশত আগ নাবাঢ়িব। গতিকে অতি শীঘ্ৰে আমাৰ 2 তামুলপুৰ VCDCৰ GPC মাধৱ ৰাভা তেখেত GPC হয় 2 তামুলপুৰৰ। গতিকে অতি শীঘ্ৰে তেখেতক বৰখাস্ত কৰিব লাগে, মই সেইটো গয়বাৰী সমষ্টিৰ পৰা দাবী জনাইছোঁ। কাৰণ চাওক, আমি আচলতে BTRত এটা নিকা আৰু নিৰ্মল এটা চৰকাৰ গঠন কৰাৰ কাৰণে পৰিকল্পনা কৰিছোঁ বা কৰি আহি আছোঁ। গতিকে যদি আমাৰ সৰ্বসাধাৰণ মানুহ বেনিফিচিয়াৰিক যদি এনেকুৱাকৈ মানে কৰাপশ্যনত আহে, বেনিফিচিয়াৰিৰ পৰা যদি ইমান টকা সংগ্ৰহ কৰে, তেতিয়াহ'লে আমাৰ নিশ্চয় ঘৰবিলাক আধৰুৱাকৈ হ'ব। গতিকে যিহেতু সীমিত সংখ্যক আমাৰ মানে চৰকাৰী আবণ্টিত ধন আমি পাইছোঁ, য'ত নেকি 1,30,000 টকা আৰু ৱেষ্ট মানিটো অলপ আছে, প্ৰায় আমাৰ 1.5 লাখ টকা পায়। গতিকে এইখিনি যদি স্কিমৰ পৰা বেনিফিচিয়াৰিৰ পৰা যদি GPC জনে যদি 10,000, 5,000, 8,000 টকাকৈ যদি সংগ্ৰহ কৰে, তেতিয়াহ'লে নিশ্চয় ঘৰবিলাক আধৰুৱা হ'ব। সেইকাৰণে মই
আহ্বান কৰিছোঁ যে অতি শীঘ্ৰে যাতে আমাৰ তামোলপুৰ উন্নয়ন খণ্ডৰ IC-BDOৰ দ্বাৰাই যাতে অতি শীঘ্ৰে তেখেতক বৰখাস্ত কৰে, চাকৰিৰ পৰা বৰখাস্ত কৰে, মই সেইটো অনুৰোধ জনাইছোঁ। তো আমি অনুসন্ধানত ধৰক ঠিক তেনেকুৱাকৈ মই এটা কথাই কৈছোঁ, সেইকাৰণে মই IC-BDজনক লৈ পেলাই যোৱাকালি গাঁৱে গাঁৱে পৰ্যবেক্ষণ কৰিছোঁ। তেখেতসকলৰ অজ্ঞাতে কামবিলাক হৈ আছে বুলি তেখেতে কয়, আৰু তেখেতসকলে বা IC-BDজনে বা আমাৰ এছিষ্টেণ্ট BDজনে কোনো এইবিলাকত মানে জড়িত নহয় বুলি তেখেতে কৈছে। তেখেতে গম পোৱা নাই, সেই কথাটো স্পষ্ট হৈছে। আজি এজন বেনিফিচাৰীক মাতি আনি ইয়াতে গম পালোঁ যে তেখেতৰ ID নামত পইচাখিনি থাৰ্ড কিস্তিলৈকে সোমালে, কিন্তু পইচাখিনি বেলেগক ওলাই দিয়া বুলি কৈছে। কিন্তু এই কামবিলাকতো GPCৰ দ্বাৰাই হয়, আমাৰতো কোনো তাতে জড়িত নাথাকে। আৰু মই ভাবিছিলোঁ কি ভালে ভালে কামবিলাক চলি আছে, কিন্তু যাই ফালে পৰ্যবেক্ষণ কৰি তাতে দেখিলোঁ যে বহুত কৰাপশ্যন হৈ আছে। গতিকে VCDC চেয়াৰমেনৰ অজ্ঞাত কামখিনি হৈছে। মোৰ লগত গৈছিলে যোৱাকালি, তেখেতে মোক কোৱা হেতুকে মই মানে এই গাঁওবিলাকত গৈছিলোঁ। গতিকে মই গম পাইছোঁ যে VCDC চেয়াৰমেনৰ অজ্ঞাতেও হৈছে, আমাৰ BDOৰ অজ্ঞাতেও হৈছে, ঠিক তেনেকুৱা কামবিলাক চলি আছে। তথ্য মানে মই এই ক্ষেত্ৰত আজি এবছৰমান আগৰ পৰা GPC, কাৰণ মই গম পাইছিলোঁ পূৰ্বতে GPCজন বেলেগ মানে ব্লকত কাম কৰিছিলে। তেখেতে সেই ব্লকত কৰাপশ্যন কৰি আমাৰ তামোলপুৰ ব্লকত আহিছে। যিহেতু GPCজন আমাৰ তামোলপুৰৰ স্থায়ী বাসিন্দা হয়, মাধৱ ৰাভা হয়। তেখেতক মই এই ক্ষেত্ৰত প্ৰথমতে কৈছিলোঁ যে তেনেকুৱা কৰাপশ্যন কৰিব নালাগে, আৰু এই সমষ্টিটো যিহেতু চিফৰ গৃহ সমষ্টি হয়, আৰু 2 নং তামোলপুৰ VCDCটো আমাৰ BTC প্ৰধান আমাৰ প্ৰমোদ বড়ো ছাৰৰ নিজা VCDC হয়। আকৌ আমাৰ হেমন্ত ৰাভা MCLA ছাৰ, য'ত নেকি BTRৰ PMAY ঘৰৰ তেখেতক চেয়াৰমেনৰ দায়িত্ব দিছে, তেখেতৰ মানে নিজা VCDC হয়। আৰু TCLDC অধ্যক্ষ আমাৰ পবিত্ৰ নাৰ্জাৰী ছাৰৰ নিজা VCDC হয়। গতিকে মই তেখেতক কৈছিলোঁ যে এই VCDCটোত যাতে দুৰ্নীতি নহয়, কেতিয়াও আলোচনাৰ মাজেদি যাতে সমস্যাবিলাক সমাধান কৰিব পাৰে, তেখেতক বহুবাৰ বুজাইছোঁ। কিন্তু দুখৰ বিষয়, তেখেতে আমাৰ কথা নুশুনি তেখেতে ডাইৰেক্ট কিছু মানুহৰ লগত, যিহেতু ইয়াৰ স্থায়ী বাসিন্দা হয়, তেখেতে এনেকুৱা কথা আমাৰ তাত আহে যে ৰাতিও গৈ বেনিফিচিয়াৰীৰ লগত যোগাযোগ কৰে, যেন কোনো চেয়াৰমেন মেম্বাৰ কোনো কথা নাই ব্লকৰ, মই GPC, মই ফটো মাৰিলে ঘৰবিলাক পাব, নহ'লে নাপাব, মই অল ইন অল, তেনেকুৱা কিছুমান বেনিফিচিয়াৰীক কথা কয়। তেখেতে মানে বেনিফিচিয়াৰীৰ লগত ডাইৰেক্ট কানেকশ্যন কৰে। আকৌ যেতিয়া আমি যোৱাকালি এনেকুৱা এটা অসম চৰকাৰৰ পৰা সিদ্ধান্ত আহিলে যে যিখিনি PMAY-G ঘৰ মানে গৃহপ্ৰৱেশ এটা অনুষ্ঠান কৰিব লাগে, তেনেকুৱা এটা অৰ্ডাৰ পোৱাৰ পিছত মই ডেভেলপমেণ্ট ব্লকৰ IC-BDO ছাৰক ক'লোঁ যে আমাক এখন লিষ্টখন সম্পূৰ্ণকৈ দিয়ক, আমি বেনিফিচিয়াৰীবিলাকক আমি মেম্বাৰবিলাকক লিষ্টবিলাক জনাব লাগিব। তেনেকৈ কোৱাৰ পিছত আমি যেতিয়া লিষ্টবিলাক আহিলে, তেতিয়াই গম পালোঁ বিশেষকৈ 2টা পৰিয়াল, বৰখোপাত আৰু এটা চকামাৰী। বৰখোপাত হৰিচন্দ্ৰ দাস বুলি, তেখেতৰ এটা পূৰ্বতে পকী ঘৰ আছে আছাম টাইপৰ। তেখেতৰ এটা পকী ঘৰ থকাৰ বাবে তেখেতে আচলতে প্ৰথমতে আহিছিলে আমাৰ চেয়াৰমেনৰ ওচৰত, মানে তেখেতৰ ঘৰটো ৰেজিষ্টাৰ কৰা নাই। তেতিয়া মই কৈছিলোঁ আপোনাৰ যিহেতু এটা পকী ঘৰ আছে বৃহৎ পূৰ্বতে, আপুনি মানে নাপায় ঘৰটো। তেনেকৈ কোৱাৰ পিছত আমাৰ অজ্ঞাতে GPCজনে তেখেতৰ ঘৰটো ৰেজিষ্টাৰ কৰি আমি গম নোপোৱাকৈ ইতিমধ্যে 3টা কিস্তি ধন মোকলাই দিছে। আগত আমি চেয়াৰমেনবিলাকে গম নাপাওঁ। গতিকে আমি যোৱাকালি, মই নিজে চেয়াৰমেন হয়, মই এই পদক্ষেপটো লৈছোঁ, কাৰণ নহ'লে হয়তো চেয়াৰমেনৰ এই বিষয়ত জড়িত থাকিব পাৰে বুলি কোনোবাই সন্দেহ কৰিব লাগে, মই স্পষ্টভাৱে কৈছোঁ। আৰু সেয়ে আকৌ এটা চকামাৰীত তেনেকুৱা গৃহ আহিছে, তেখেতৰ ঘৰটো তেনেকৈ 3টা কিস্তি ধন মোকলাই দিছে, তেখেতৰ ঘৰ বনোৱা নাই। আৰু তেনেকৈ আৰু বহুত 2 নং তামোলপুৰ VCDCত গভৰ্ণমেণ্ট চাকৰি কৰা মানুহৰ পৰিয়ালত ঘৰ দিছে তেখেতে, VCDC গৰাকী, য'ত নেকি ছাৰ্ভিচমেন মানে পৰিয়ালত ছাৰ্ভিচ হোল্ডাৰ আছে, তেনেকুৱা পৰিয়ালত মানে তেখেতে ঘৰবিলাক দিছে আমাৰ চেয়াৰমেনৰ অজ্ঞাতে। গতিকে মই ঘৰবিলাক প্ৰায়ভাগ কমপ্লিট হৈছে আৰু কিছু হোৱা নাই। মই এই ক্ষেত্ৰত এটাই কথা বিচাৰিছোঁ, মই VCDCৰ চেয়াৰমেন হিচাপে আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ছাৰ, আৰু যিহেতু আমাৰ অসম চৰকাৰৰ এই বিভাগত দায়িত্বত আছে ৰঞ্জিত দাস ছাৰ, তেখেতৰ ডিপাৰ্টমেণ্টত তেনেকুৱা এটা দুৰ্নীতি চলি দেখায়। যিহেতু তেখেতৰ বিভাগতে GPCবিলাক জেৰেজবিলাক থাকে, তেখেতসকলক এই ব্যৱস্থা যাতে লয়। আৰু তেখেতে যিহেতু অকল এটা সমস্যা সমাধান কৰিব লাগিলে তেখেতক সম্পূৰ্ণৰূপে বৰখাস্ত কৰিব লাগিব, নহ'লে তেখেতে আকৌ তামোলপুৰ ব্লকৰ পৰা বেলেগ এটা ব্লকত গৈ তেখেতে একেদৰে তেনেকুৱা কাম কৰিব। সেয়েহে অতি সোনকালে তেখেতক এই চাকৰিৰ পৰা বৰখাস্ত কৰাটো বিচাৰোঁ, নহ'লে হয়তো দুৰ্নীতিটো আকৌ তামোলপুৰ ব্লকত নহ'লে হয়তো বেলেগ এটা ব্লকত গৈ তেখেতে কৰিব।
गोजोनथाव खौरां रआवPmay-Gb इन्स्टिट्यूट अफ पेरामेडिक्सआ सोलोंसाफोरनि थाखाय लानानै फैदों देहा सोलोंथाइनि मोनसे मोजां खाबु 2023-2024 सोलोंथाइ बोसोरनि थाखाय रआवPmay-Gb इन्स्टिट्यूट अफ पेरामेडिक्सआव सोलोंसाफोरनि मुं थिसननाया सोलिगासिनो क'क्राझार सोहोरनि जेडी रोड गोजोनपुरी गांजेमा बाजारनि उल्था फारसे साखाथियाव थानाय रआवPmay-Gb इन्स्टिट्यूट अफ पेरामेडिक्स सोलोंथाइ फसंथानाव सोलोंथाइ लानायनि गेजेरजों सोलोंसाफोरा साख्रि मोननायनि खाबुखौ खालामनानै लानो हागोन भारत सेवक समाजजों गनायथि जानाय बे फसंथानाव 2 बोसोर समनि थाखाय मेडिकल लेबोरेटरी टेक्नोलॉजी BSS डिप्लोमा एसिस्टेंट नर्सिंग फर्स्ट एड पेशेंट केयर डायलिसिस टेक्निशियन OT टेक्निशियन फिजियोथेरेपी डिप्लोमाजों लोगोसे 3 बोसोर समनि थाखाय ICU टेक्निशियन रेडियोलॉजी टेक्निशियन डिप्लोमाखौ लानो हागोन बेफोर डिप्लोमाखौ आबुङै सोलोंथाइ लानायनि गेजेरजों सोलोंसाफोरा गोरलै राहाजों साख्रि लानायनि खाबु मोनगोन गोसो गुदुं सोलोंसाफोरा रोखायै मिथिनो थाखाय 9821663110 6002559220 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन नङाब्ला क'क्राझार सोहोरनि इउनिभार्सेल डेन्टेल एन्ड हेल्थ केयार सेन्टाराव फैनानै थोंजोङै खौरां लाफैनो हागोन